উচ্ছেদৰ জাননী পাই বেদখলকৃতই তালিটোপোলা বান্ধি নিজে নিজে খালী কৰি দিছে চৰকাৰী ভূমি। নগাঁও জিলাৰ ৰাজচক্ৰই জাৰি কৰা হাতীচুক মৌজাৰ বগৰীগুৰি পাম কিচামৰ ৬২ আৰু ৬৩ নং চৰকাৰী গ্ৰেজিং ৰিজাৰ্ভৰ ভূমি খালী কৰি দিয়াৰ জাননী পাই দখলকৃতই নিজে নিজে ভূমি এৰি বেলেগ ঠাইলৈ ঢাপলি মেলা পৰিলক্ষিত হৈছে। সমগ্ৰ ৰাজ্যতে বেদখলকৃত চৰকাৰী ভূমি উচ্ছেদ কৰি চৰকাৰী ভূমি খালী কৰিছে প্ৰশাসনে। আজি উৰিয়ামঘাটত উচ্ছেদ অভিযান অব্যাহত আছে। উৰিয়ামঘাটৰ পিছতে হয়তো নগাঁও জিলাৰ বহুকেইখন প্ৰান্তত চলিব পাৰে চৰকাৰৰ বুলডোজাৰ। বগৰীগুৰি ৬২ আৰু ৬৩ নং চৰকাৰী গ্ৰেজিং ৰিজাৰ্ভৰ বাটি কিছু সংখ্যকে নগাঁও জিলাৰ অন্য প্ৰান্ত বিশেষকৈ ঢিং মোৰাবাৰী লাহৰীঘাট বা ঢিং সমষ্টিৰ বুলি ব্যক্ত কৰে আৰু কিছু সংখ্যক লোকে ট্ৰাইবেল লোকৰ পৰা ক্ৰয় কৰা বুলি দাবী কৰে। লগতে সেইকেইটা পৰিয়াল নগাঁও জিলাৰ ঢিং সমষ্টিৰেই হয়, বেলেগ সমষ্টিৰ পৰা অহা নাই বুলি সাংবাদিকৰ আগত কয়। মানে যি নোটিছ জাৰি কৰিছে চৰকাৰৰ আইনমতে নোটিছ জাৰি আমি মানিবই লাগিব। নোটিছ জাৰি মতে আমি ইয়াৰ পৰা আঁতৰি যাব লাগিব। কিছুমান মানুহ গ'লেই, এতিয়া বৰ্তমান প্ৰায় 80% মানুহে ঘৰ দুৱাৰ ভাঙি লৈ গ'লেই, যাৰ নেকি য'ত নেকি অলপ চলপ আছে তাত গৈছে। মোৰ কিন্তু ক'তো যাবলৈ কোনো সুবিধা নাই। সেইকাৰণে মই এতিয়ালৈকে ঘৰ ভাঙা নাই। হয়তো 2টা ঘৰ আছিল, 1টা ঘৰ ভাঙি ভনী জোঁৱাইৰ ঘৰত আমাৰ বুঢ়া বুঢ়ী হাল আছে, মা দেউতা আছে, আজি বুঢ়া বুঢ়ী হৈ গৈছে। ইয়াত থাকিলে কান্দা গোটা কৰে, গতিকে ভনীৰ ঘৰত থৈ আহিছোঁ, ভণ্টিৰ ঘৰত, আৰু মই ইয়াতে আছোঁ। ক'ত যাম? মোৰ যাবলৈ কোনো জেগাই নাই। এতিয়া চৰকাৰে হয়তো নোটিছ জাৰি কৰিছে, নোটিছ আমি মানিবই লাগিব। চৰকাৰে নোটিছ জাৰি কৰাৰ পিছত ভাঙি চৰি দিয়াৰ পিছতো আমাক যাতে চৰকাৰৰ ফালৰ এইটোৱেই অনুৰোধ, আমাক যাতে সংস্থাপন ইয়াত নহয় বেলেগ জেগাত হ'লেও যাতে কোনোবা এটা জেগাত আমাক ব্যৱস্থা কৰি দিয়ে, এইটো আমাৰ অনুৰোধ চৰকাৰৰ ওচৰত। মই ইয়াৰে বাসিন্দা নহয়, মই মহাগুৰি গাঁও পঞ্চায়তৰ মানুহ, ওচৰে পাজৰে আছোঁ। এতিয়া চাওক, মোৰ মানে বেয়া লাগিছে মানুহৰ যি অৱস্থা হৈছে, এইটো চাই মানে মই ৰাতিপুৱা একেবাৰে কান্দিছোঁ। এনেকুৱা অৱস্থা, মানুহ কৈ আছে আৰু কান্দি আছে, কৈ আছে আমি কি কৰিম এতিয়া। মই আগতে ৰাইজৰ প্ৰতিনিধি আছিলোঁ, মোৰ বহুত ভোটাৰো আছে ইয়াত। এতিয়া মানে বহুত দুখ লাগিছে। মানুহ এই যে কোনোবাই দল সংগঠনৰ ল'ৰাই কয়, শুনি আছোঁ মোবাইলত বা ফেচবুকত দি আছে, অবৈধ বাংলাদেশী ঘৰ বনাইছে, মাটি লৈছে জোৰ জবস্তি। এইটো আচলতে এনেই মিছা কথা হয়। মই জনামতে এই যে উপৰোক্ত যিজন মানুহৰ আপোনালোকে লৈছে, এই মানুহজনক মাটি লোৱাৰ অৱস্থাত মই আছিলোঁ। মই নিজেই তাক সহায় কৰিছোঁ। মই কৈছোঁ ঠিক আছে মাটি লৈ লোৱা, যদি মানুহবিলাকে মাটি দিছে অলপ চলপ মাটি ল'বা যদি লৈ লোৱা। তাৰপিছতে দলিল কৰি মানুহটোৱে মাটি লৈছে। এতিয়া মোৰ ফালৰ পৰা আৰু কি ক'ম, মই চৰকাৰক এটাই অনুৰোধ জনাওঁ, হয়তো চাব কাৰোবাৰ নদী ভাঙিছে, কাৰোবাৰ মাটি নাই, ভূমিহীন একেবাৰে। এই নদী ভাঙা মানুহৰেই বেছি, ঢিং সমষ্টি, ইফালে আপোনাৰ লাহৰীঘাট সমষ্টি, এই 2টা সমষ্টিৰ মানুহেই আছে বিশেষকৈ ইয়াত। মই জনামতে মানুহকেইজন কিমান দিন ধৰি ইয়াত বসবাস কৰি আছে? 20-22 বছৰ, 25 বছৰো হৈছে। ইয়াৰে মানুহ, নগাঁও ডিষ্ট্ৰিক্টৰে মানুহ, কিন্তু বাহিৰৰ পৰা মানুহ অহা নাই মই জনামতে। আৰু বাদ বাকী চব হয়তো কাৰোবাৰ ভোট ৰূপয়াত সমষ্টিত আছে, কাৰোবাৰ ডিং সমষ্টিত আছে, কাৰোবাৰ বটদ্ৰৱাত আছে, তেনেকুৱাই মই জনামতে। গতিকে মই চৰকাৰক এইটোৱেই অনুৰোধ জনাওঁ, আপোনালোকৰ জৰিয়তে চৰকাৰত অনুৰোধ এইটোৱেই কৰোঁ, আগন্তুক দিনত যাতে এইকেইটা মানুহ কোনো ধৰণৰ হাৰাশাস্তিত নপৰে। চাওক, সৰু সৰু ল'ৰা ছোৱালী শিক্ষাৰ পৰা বঞ্চিত হৈ আছে, বৃদ্ধ মানুহ আৰু কেঁচুৱা মানুহ, প্ৰেগনেঞ্চি মানুহ, চবৰে মানে একে অৱস্থা, কান্দোনৰ ৰোল। সেইকাৰণে চৰকাৰক অনুৰোধ জনাওঁ, যদি চৰকাৰৰ দয়া হয় তেনেহ'লে এইকেইটা মানুহক, উচ্ছেদিত মানুহকেইটাক অতি শীঘ্ৰে সংস্থাপন দি সহায় কৰক। এইটোৱেই কৰজোৰে মোৰ অনুৰোধ।